ভিডিঅ'টো চোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব। আপোনালোকে ইয়াত দেখা পাব বিম মাৰোঁতে 1-2 ছেকেণ্ড ৰখাইছে, আপতো ৰখাইছে, ডাউনতো ৰখাইছে। আপোনালোকে যদি ঘৰত এনেধৰণে প্ৰেক্টিছ কৰে ৰখি তেনেহ'লে ইয়াতো আপুনি অতি সহজে পাৰ কৰি দিব পাৰিব। আৰু যদি আপুনি ৰানিঙত এক্সিলেণ্ট মাৰিব পৰা নাই তেনেহ'লে এই বিমত আপুনি 10 বাৰ বিম মাৰক, 40 মাৰ্কছ পাব আৰু এক্সিলেণ্ট নম্বৰ লৈ আহিব পাৰিব আৰু পাছলৈ আপোনাৰ মাৰ্কছ বাঢ়ি যাব। एक साथ बोलो, ठीक है? एक साथ अप, हाथ नीचे बोलो, हाथ नीचे करो। যেতিয়া আপুনি বিম মৰা ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ লগৰজনৰ লগত একেলগে আপ ডাউন হ'ব। তেতিয়া আপুনি বেছি বিম মাৰিব পাৰিব আৰু বেছি মাৰ্কো আনিব পাৰিব আৰু আৰ্মিসকলেও ভালদৰে গন্তি কৰিব পাৰিব, নহ'লে মাজতে ৰখাই দিয়ে। এই ভিডিঅ'টোতো সেই একেধৰণে দেখা পাব, গোটেইকেইজনে একেলগে আপ ডাউন হৈছে আৰু গন্তি একেলগে হৈছে। सात डाउन आठ डाउन 9 डाउन 10